শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সংবাদকৰ্মীক খাদ্য সামগ্ৰী বিতৰণ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি আছুৰ কেন্দ্ৰীয় উপসভাপতি মাণিক গগৈৰ নেতৃত্বত শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাই নাজিৰা মহকুমাৰ প্ৰায় 1.5 কোটি সংবাদকৰ্মীক খাদ্য সামগ্ৰী বিতৰণ কৰে। উল্লেখযোগ্য যে সংবাদকৰ্মীসকলে অসমৰ গাঁৱে ভূঞে চহৰে নগৰে সংবাদ পৰিৱেশন কৰি সমগ্ৰ অসমবাসী ৰাইজক সজাগতা সৃষ্টি কৰি আহিছে। লগতে নিজৰ জীৱনৰ কথা চিন্তা নকৰি সমগ্ৰ মানৱ জাতি জীয়াই থকাৰ স্বাৰ্থত নিজকে আত্মনিয়োগ কৰি ৰাইজসকলক সজাগতা অৱলম্বন কৰিবলৈ সংবাদ মাধ্যমৰ যোগেদি বাতৰি পৰিৱেশন কৰি সজাগতা সৃষ্টি কৰি আহিছে। কোভিড-19ৰ ফলত সমগ্ৰ বিশ্বৰ লগতে সমগ্ৰ অসমতো লকডাউনৰ ফলত দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহৰ খুব কষ্ট হোৱাৰ পৰিলক্ষিত আমাৰ হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় উপসভাপতি মাণিক গগৈৰ নেতৃত্বত আমি গাঁৱে ভূঞে বিভিন্ন স্থানত গৈ পেলাই আমি খাদ্য সামগ্ৰী যোগান ধৰিছিলোঁ। আমাৰ কাৰ্য মানে আজি আমি তেখেতৰ সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় উপসভাপতি মাণিক গগৈৰ নেতৃত্বত আমি আজি বিশেষকৈ শিমলুগুৰি আৰু নাজিৰাত সংবাদ মাধ্যমৰ লগত জড়িত থকা সাংবাদিকসকলক আমি মানসিক শক্তি দিবৰ কাৰণে আজি আমি অলপ খাদ্য সামগ্ৰী বিতৰণ কৰিছিলোঁ। আৰু আমি ভাবোঁ যে সাংবাদিকসকলে বাতৰি পৰিৱেশনৰ যোগেদি সমগ্ৰ গাঁৱে ভূঞে চহৰে নগৰে বিভিন্ন অঞ্চলত তেওঁলোকে সজাগতা সৃষ্টি কৰিছে। তেওঁলোকে যিমান পাৰে এই কোভিড-19ত সকলো মানুহ ঘৰৰ ভিতৰত আবদ্ধ হৈ আছে, কিন্তু সাংবাদিকসকলে সকলো ত্যাগ স্বীকাৰ কৰি আজি তেওঁলোকে গাঁৱৰ ভিতৰুৱা অঞ্চলত গৈ বাতৰি পৰিৱেশন কৰি নিজৰ কথা চিন্তা নকৰি সমাজখন বাচি থকাৰ স্বাৰ্থত তেওঁলোকে নিজকে আত্মনিয়োগ কৰিছে। সেইবাবে আমি আজি তেওঁলোকক অকণমান মানসিক শক্তি দিবৰ কাৰণে আজি এই অনুষ্ঠান আয়োজন কৰিছিলোঁ। নাজিৰাৰ পৰা ৰূপম শইকীয়াৰ প্ৰতিবেদন। ষ্টুডিঅ'ত মই জিন্তি গগৈ আৰু আপোনালোকে চাই আছে NT নিউজ অসম নৰ্থ ইষ্ট।